সোমাব পাওঁনে বাৰু আহক কথা নমস্কাৰ হয় আপুনি কিয় আহিছিলে অফিচলৈ কওকচোন মই মানে গৰু লোন এটা এপ্লাই কৰিছিলোঁ হয় আপোনালোকৰ বোলে মোবাইলত থ্ৰুৱেদি কৰিব পাৰে নহয় হয় মই যোৱাকালি মানে এই মই মোবাইলতে মোৰ মোবাইলেদি আপোনালোকক গৰু লোন এটা এপ্লাই কৰিছিলোঁ এতিয়া তাকে আপোনালোকৰ ইয়াত আহিলে নে নাই আৰু বোলে আপোনালোকে 24 ঘণ্টাৰ ভিতৰতে লোনটো দিয়ে সেইকাৰণে মই আহিলোঁ অঁ হয় নেকি এই উজ্জ্বল তুমি তেখেতৰ ফৰ্মখন চাই দিয়াচোন নামটো আপোনাৰ নামটো মোৰ নাম মানে গজৰাজ বাঘেখোৱা কি নাম হে আপোনাৰ অঁ মোক এই নামটো মানে গাঁৱৰ মানুহে আৰু মোক পিতাই ৰাখিছিলে কিয় ৰাখিছিলে জানেনে মই বোলে আগতে বোলে বৰ দুষ্ট আছিলোঁ মোক সেইকাৰণে গজৰাজ বাঘেখোৱা বুলি ৰাখিছিলে ছাৰ হয় মানে আপোনাৰ আচল নামটো কি মোৰ মানে আচল নামটো অনিল বৰুৱা বাৰু আপুনি আধাৰ কাৰ্ড পান কাৰ্ড আনিছেনে অঁ আনিছোঁ মেম আনিছোঁ নহয় মই লৈ আহিছোঁ আধাৰ কাৰ্ড পান কাৰ্ড গোটাই দিয়া লৈ আহিছোঁ এয়া জল তুমি এইখিনি নথি পত্ৰখিনি লোৱা আৰু ফটো ষ্টেট কপি কৰি ল'বা তাৰপিছত তেওঁৰ লোনটো হেৰি চাই দিয়াচোন বাৰু ফৰ্মত গোটেই হেৰিখিনি লিখি দিবা আপুনি এইখিনিতে চহী এটা কৰকচোন এইখিনিতে এই ঘৰটো ওপৰতে কৰিলে হ'ব এইখিনিতে কৰি দিয়ক মই চহী কৰিব নাজানো নহয় এই টিপ দিলে হ'বনে বাৰু টিপ দিলে এইডালত দিয়ে এইটোৱে দিয়ে কৰি দিওঁ দিয়ক এই কি কৈছে কলমটো দিয়ক আমাৰ পেড আছে নহয় পেডত দিয়ে কৰিব দিয়ক এইটো মই নাজানো নহয় এইটো যদি বেলেগ কিবা আছে নেকি মই সেইটো কথা নাজানো নহয় বেলেগ দিলে মই বাৰু পেনটোৱে ল'লে হয় বুলি ভাবিছিলোঁ জল এইটো লোৱাচোন এইটোৰ পৰা তেওঁ এইটো লওক আপুনি বহাই পেলাই এনেকৈ বহাই দিয়ক ক'ত দিম বাৰু ক'ত এইখিনিতে দিয়ক এইখিনি মই দিম নে বাহঁতে দিম এইখিনিতে দিয়ক এইখিনিতে দিলে হ'বনে হ'ব আপোনাৰ লোনটো চেংচন হ'ল আপুনি তাতে কেছ আছে পইচাটো লৈ ল'ব যাব ঠিক আছে ধন্যবাদ আপোনালোকে যে মোক লোনটো দিলে গৰু লোনটো দিলে মই খেতি বাতি কৰিব পাৰিম আপোনাৰ